হেল্ল' এভৰিৱান, আজি আকৌ যাবলৈ ওলালো কৰবাত। সেইফালে চাওক আয়নে আয়নৰ নানীক দি দিলে বাই বাই আৰু আমি উঠি ললো গাড়ীত উঠি পিনে চাওক গাড়ীটো ইমান গৰম হৈ আছে, মানে ৰ'দত গাড়ীটো ৰাখি থৈ দিছিলো কাৰণে বহুত গৰম হ'ল। আৰু মই কৰবাত যাওঁতে বাহিৰৰ দৃশ্যটো নেদেখাও সেইটোতো আৰু নহ'ব, সেইকাৰণে আপোনালোকে চাই থাকক বাহিৰৰ দৃশ্যটো। বহুদিন মূৰত গৈ আছো ঘৰত, মানে মা আৰু পাপাৰ লগত লগ কৰিব। মানে মা থাকে বাহিৰত আৰু পাপাও থাকে বাহিৰত, যেহেতু আজি মোৰ মানে আগ্ৰহী হৈ আছে ঘৰত। তো দোৱা কৰিব, আপোনালোকে চাই থাকিব, মৰম দিব আমাক যেনেদৰে দি আছে। মোৰ ডাঙৰ কি তোমাৰ নাম কি পাপা? সৰু ভাইটিৰ নাম আহান। গুড, লাভ ইউ বুলি কৈ দিয়া। লাভ ইউ অ'কে। আৰু আমি আহি পাই গলো ঘৰ। এইফালে চাওক দাদাই কৰবাত গৈ আছে কিবা আনিব, আৰু আমি মাতি আছো যে আমি ঘৰত আহিলো। আৰু এইটোৱে হ'ল আমাৰ এটা সৰু ঘৰ, য'ত আমি যদিও নাথাকো তথাপিও মানে বহুত দিন পিছে অহা হয়। আব্বা আমা পানবাৰীৰ পৰা যেতিয়া ঘৰত আহে তেতিয়া আহি পিনে লগ কৰি যাওঁ। সেয়ে আজি আহিলো আব্বা আম্মাক লগ কৰিব, আয়ন আৰু আহানক লৈ পিনে, কাৰণ আয়ন আৰু আহানক চাবলৈ আব্বা আম্মা অপেক্ষা কৰি আছে। আৰু গাড়ীৰ শব্দ পায়ে মা আহি গ'ল আহানক কোলত ল'বলৈ, আৰু আহাৰ লগে লগে আহানৰ আইতাই আহানক লৈ ল'লে কোলত। আৰু চাওক ইমান দিন পিছে লগ পাই যে আনন্দৰ সীমা নাথাকে লগ পাই পিনে। এইফালে আয়নৰ পাপাই দি দিলে ধনিয়া পাত মাৰ হাতত, আৰু এইফালে আহানৰ ককাই মাৰ কোলৰ পৰা আহানক লৈ ল'লে কোলাত, কাৰণ বহুত সময় ধৰি এক্সাইটেড হৈ বহি আছে, কাৰণ কেতিয়া আহিব। মোক মৰ্ণিঙৰ পৰা বাৰে ফোন কৰি আছে, এতিয়ালৈকে কিয় আহি পোৱা নাই তোমালোকে, মই বহি আছো, কেতিয়া আহিবা। আৰু এইপিনে চাওক আয়ানে মানে খং উঠিছে, সেইকাৰণে তাৰ খুৰাৰ কোলত উঠি লৈছে আৰু কৈ আছে দোকানত যাব, কাৰণ আহোঁতে সি দোকানত সোমাব বিচাৰিছিল, আমি লৈ নগলো। সেইকাৰণে এতিয়া খং কৰি আছে আৰু কান্দি আছে যে দোকানত লৈ যাব লাগে। আয়নৰ আইতাই আয়নক কোলাত লৈ আহি গ'ল ৰুমত, মানে সি কান্দি আছে সেইকাৰণে ৰুমত লৈ গৈ আছে আয়নৰ আইতাই আয়নক। আৰু এইফালে চাওক আয়নৰ পাপাই আহি পিনে আপেল এটা খাই আছে, কাৰণ মই মৰ্ণিঙত তথাপি চাহ পানী কিবা খাইছিলো, কিন্তু আয়নৰ পাপাই ৰাতিপুৱা একোৱে খোৱা নাই, কেৱল ব্ৰাছ কৰি উঠি পিনে ঘৰলৈকে আহি গৈছে। এইফালে মায়ে মাতি আছে আমাক খাবলৈ, কাৰণ ইমান সময় ধৰি সিহঁতে বহি আছে, কাৰণ আমাৰ কাৰণে কিবা খোৱা বস্তু ৰেডি কৰিছে। এইপিনে চাওক কি ৰান্ধিছে, ইয়াত মাংস ৰান্ধিছে, আৰু চাওক কি ৰান্ধিছে, এইফালে চাওক মাছ ভাজিছে আৰু আছে, আৰু এইফালে চাওক এইফালে ইলিচ মাছৰ কণীটো ৰাখি দিছে আমাৰ কাৰণে। আৰু এইফালে চাওক আয়নৰ পাপাই মোৰ আগতে খোৱা ষ্টাৰ্ট কৰি দিছে, আৰু মই এইপিনে আয়নক খুৱাই আছো। আৰু ইয়াত চাওক আয়নৰ পাপা, আয়নৰ খুৰা আৰু আয়নৰ খুৰাৰ ফ্ৰেণ্ড কিবা আলোচনা কৰি আছে। আৰু এইটো চাওক, এইটো হ'ল বকুল ফুলৰ গুটি, এইটো আমি খাব পাৰি নে নোৱাৰি আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই গম নাপাই। এইপিনে আয়নৰ পাপাই তাৰ ভাইটিৰ লগত কিবা ভিডিঅ' ক্ৰিয়েট কৰি আছে তেওঁৰ প্ৰেজৰ কাৰণে, আৰু সেইটোৱে মাৰ লগত আৰু তাৰ ভাইটিৰ লগত আলোচনা কৰি আছে কেনেকৈ মানে ভিডিঅ'টো বনাব পাৰি, তাৰ কাৰণে কি কৰিব নকৰে এইবিলাকে আলোচনা কৰি আছে। আৰু এইপিনে চাওক আয়নৰ অৱস্থা, আয়নে কি বিচাৰি আছে, মানে ভিতৰত এটা কুকুৰা আছে, এই কুকুৰাই মানে বোলে কণী পাৰে এইটো ঘৰতে, সেইকাৰণে আয়নে বিচাৰি আছে কুকুৰাৰ কণী, কাৰণ আয়নে কুকুৰাৰ কণী উঠাই পিনে ভাল পায়। এইটো চাওক আয়নৰ পাপাই গোটেইখিনি কণী তাৰ পৰা উঠাই লৈ আহিছে। আৰু ইয়াত আহানৰ ককাই আহানক কোলত লৈ আছে, আৰু আহান কোলাত উঠি আহান ইমান শান্তিত টোপনি মাৰি আছে। ইয়াত ধনিয়া পাতবিলাক চাওক, মানে আয়নৰ পাপাই বোলে ধনিয়া পাতৰ চাটনি খাব, সেইকাৰণে মই তাত নহৰুবিলাকৰ বাকলি গুচাই আছো। আৰু আমি আহি গলো ফিল্ডত বোলে কিবা ফাংচন হ'ব, সেইকাৰণে মই ভাবিলো ফিল্ডত কিবা ফুচকা এইবিলাক খাব পাওঁ নেকি, সেইবিলাক খাবলৈ আহিলো, কিন্তু ফুচকাটো নাপালোৱে। পিছত আয়ানে মানে তাৰ পৰা এটা বেলুন কিনি ল'লে। এইটোৱে মোৰ সৰু ব্লগ, ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।